ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ৰ ৬১তম প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে উদযাপন কৰা হয়। আৰম্ভণিতেই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভাই। স্মৃতি দৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই। তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ষ্টুডেণ্ট এমিনিটি চেণ্টাৰ এটা মুকলি কৰে বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভাই। তেজপুৰ মহাবিদ্যালয়ৰ পুথিভঁৰালত হৰুপেশ্বৰ নামেৰে এটা বিশেষ সংগ্ৰহালয় স্থাপন কৰা হয়, য'ত তেজপুৰৰ ইতিহাস সম্বলিত সকলো তথ্য, পুথি, কীৰ্তিচিহ্ন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। উক্ত সংগ্ৰহালয়টি মুকলি কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ক্ষীৰেন্দ্ৰ হালৈয়ে। ছাত্ৰী জিৰণি কোঠাৰ বাবে এটি ছেনিটৰী পেড ভেণ্ডিং মেচিন আগবঢ়াই তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেমেন শৰ্মাৰ সুযোগ্য কন্যা প্ৰণামী গাৰ্গে। উক্ত মেচিনটি উদ্বোধন কৰে তেজপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ শ্ৰী ৰীতা শইকীয়াই। প্ৰতিষ্ঠা দিৱসৰ মূল সভাখন অনুষ্ঠিত হয় চন্দ্ৰমোহন মেধি প্ৰেক্ষাগৃহত। মূল সভাখনত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই আৰু তেখেতে আদৰণি ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই সম্পাদনা কৰা এখন গ্ৰন্থ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট ইন আছাম, ৰিচেণ্ট ট্ৰেণ্ডছ, চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ক্ষীৰেন্দ্ৰ হালৈয়ে। প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়ৰ শৈক্ষিক বঁটাসমূহ প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত দ্য চেৰী পিকড প্ৰজেক্ট আৰু দ্য হেৰিটেজ উন্মোচন কৰা হয়। অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। সন্ধিয়া ৬১ গছ বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী সমাপ্ত হয়। ধন্যবাদ। পুৰাণে গৰকা শিলে কথা কোৱা নগৰী মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত উষা অনিৰুদ্ধৰ পবিত্ৰ প্ৰেমৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয় ইতিমধ্যে ৬১টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা জড়িত যিসকল বিশিষ্ট ব্যক্তি, তাৰ ভিতৰত নাম ল'ব লাগিব দুলাল চন্দ্ৰ ভট্টাচাৰ্যদেৱ, পদ্ম প্ৰসাদ দেৱ, হেম শৰ্মাদেৱ, তেওঁলোকে আদি কৰি আৰু এজন পৰম পূজনীয় ব্যক্তিৰ নাম আমি ল'বই লাগিব আজি এই পবিত্ৰ ক্ষণত, যিগৰাকী অধ্যক্ষ দীৰ্ঘদিন ধৰি এই মহাবিদ্যালয়খন পৰিচালনা কৰি নেতৃত্ব প্ৰদান কৰি এই মহাবিদ্যালয়খন
মহাবিদ্যালয়ক সম্পূৰ্ণ এটা ৰূপ দিবলৈ সক্ষম হোৱা চন্দ্ৰমোহন মেধি ডাঙৰীয়া, ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA দুগৰাকী ছাত্ৰীয়ে পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম দুটি স্থান আজৰি আনিবলৈ সক্ষম হৈছে, তাৰ কাৰণে আমি গৌৰৱান্বিত। আৰু বৰ্তমান এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ অধ্যক্ষই এখন প্ৰেষ্টিজিয়াছ বুক সম্পাদনা কৰিছে আৰু এই সম্পাদনাৰ দায়িত্বত ইমান গধুৰ মই এনেকুৱা কামৰ লগত জড়িত আছিলোঁ, সেইকাৰণে গম পাইছোঁ। কিন্তু তেখেতে ইমান প্ৰশাসনিক কামৰ মাজতো ইমানখিনি গধুৰ দায়িত্ব বহন কৰা তেখেতৰ কামত মই সহায় লৈছোঁ, নিজকে গৌৰৱবোধ কৰিছোঁ। এটি অনুষ্ঠান আগবঢ়াইছোঁ। ভাগি হল নিজৰ মান ৰক্ষা কৰিবলৈ গৈ কুলি হোৱাৰ ভয়ত গাঁওবুঢ়া বিষয় খাওঁতে খাওঁতে মোৰ এনে বিলাই। এদিনত দুটাকে সন্তান হেৰুৱা এই হতভাগ পিতৃৰ আপোনালোকে উত্তৰ দিয়ক, এই বিনন্দীয় সৃষ্টিত কিয় এনেকুৱা হয়? কিয় কওক, কিয় এনেকুৱা হয়? কিয়? মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা। Hitare kheme karati, hitare kheme karati, kheme kartitare rati, hitare kheme karati. আমাৰ গীত গোস্বামী বাইদেউ আৰু উদাহৰণ ভূপেন্দ্ৰ আছিলে। তেতিয়া মোক এটা বাক্য কৈছিলে ভূপেন্দ্ৰে, যে তই মোৰ নাকৰ খেলটো ক'ৰ পৰা শিকিলি? ভূপেন্দ্ৰে নিজে কোৱা কথা। विद्ययामृतं श्नुते हे ज्ञानरालय স্বপ্নরালয় জয় তেজপুর
মহাবিদ্যালয়।